মোৰ 1K সাবস্ক্রাইবার হল আপোনালোকে গম পাইছিলে না কিন্তু হোৱা নাই এপ্ৰিল হেল্ল' ব্ৰান নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ নাম মৌচম আপোনালোকে জানেনে আজি এটা বিশেষ দিন আজি 1 এপ্ৰিল পৃথিৱীৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটো এপ্ৰিল ফুল দিৱস হিচাপে পালন কৰা হয় ইয়াক অল ফুল ডে বা সকলো মূৰ্খৰ দিন হিচাপে কোৱা হয় এই দিনটো কোনো বন্ধৰ দিন নহয় কিন্তু আজিৰ দিনটোত ইজনে আনজনক ধেমালিতে মূৰ্খ হৈছে আপোনালোকে জানেনে ইয়াক কিয় এপ্ৰিল ফুল দিৱস বুলি কোৱা হয় মই আজি আপোনালোকক ইয়াৰ আঁৰৰ ৰহস্য কম কেণ্টাৰবৰী টেইলৰ্ছ কিতাপখনৰ মতে ইংলেণ্ডৰ ৰজা ৰিচাৰ্ড দ্বিতীয় আৰু বহেমিয়া ৰাণীৰ এনেকিৰ বিয়া তাৰিখ 32 মাৰ্চ বুলি কৈছে যিটো সকলোৱে সঁচা বুলি মানে সেইকাৰণে তেতিয়াৰ পৰা 1 এপ্ৰিল দিনটো মূৰ্খ দিৱস হিচাপে পালন কৰা হয় এইটোৰ নিচিনা আৰু আন এটা কাহিনী শুনিবলৈ পোৱা যায় প্ৰাচীন ইউৰোপত এই দিনটো প্ৰত্যেক বছৰেই পালন কৰা হয় 1582 চনত পোপ গ্ৰেগৰীয়ে নতুন ক্যালেন্ডার বনাবলৈ নিৰ্দেশ দিয়ে যিটো নতুন বছৰ হিচাপে 1 জানুৱাৰীত পালন কৰা হয় কিন্তু বহুতে নতুন বছৰ হিচাপে 1 এপ্ৰিলত পালন কৰিবলৈ লয় কিন্তু তেতিয়াৰে পৰা মূৰ্খ দিৱস ৰূপে পালন কৰা হয় বুলি জনজাত আছে আৰু কাহিনী আছে বুলি মই শুনিছো মই এই দুটা জানো কাৰণে আপোনালোকক ক'লো মই এই ভিডিঅ'টো তথ্যসমূহ সংগ্ৰহ কৰি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম আপোনালোকে আজিৰ দিনটোত ধেমালিতে কোনোবাক মূৰ্খ বনাব পাৰে মিছা কথা ক'ব পাৰে বিভিন্ন ধেমালি কৰিব পাৰে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব প্লিজ মোৰ চেনেলত ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিয়ে যে প্লিজ মই ইউটিউবত কিবা এটা কৰিবলৈ গৈ আছো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব প্লিজ 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 I need to know if you'll give me a second chance. They don't come around often, but please, you know I can't